এটা সপোন বাস্তৱ হৈছে আমাৰ মথাউৰিবোৰ কটকটীয়া হ'ল এতিয়া এই ব্ৰডগজ ট্ৰেইন এতিয়া ইলেক্ট্ৰিক ট্ৰেইন আৰম্ভ হৈ গৈছে পাছিঘাটলৈকে তাৰ কাৰণেও তেখেতক এটা হাত চাপৰি বজাই ধন্যবাদ জ্ঞাপন কৰিব লাগে ভাবিব নোৱাৰা ৰাইজৰ উৎকণ্ঠা উৎসাহ আৰু তেখেতসকলে সামাজিক ন্যায় সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা প্ৰতিগৰাকী ব্যক্তি সন্মান সহকাৰে জীয়াই থকা এটা সুন্দৰ গণতান্ত্ৰিক পৰিৱেশ পাইছে এই পৰিৱেশ দিয়াৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই যি নিষ্ঠাৰে দেখুওৱা কৰিছে তাৰ ফলশ্ৰুতিত আজি গোটেই ভাৰতবৰ্ষৰ জনগণ আনন্দিত আৰু সুৰক্ষিত গণতন্ত্ৰ শক্তিশালী বিৰোধী থকাটো প্ৰয়োজনীয় বিৰোধী দলত যেনেধৰণৰ খহনীয়া হৈছে দলৰ যি এটা প্ৰৱণতা হৈছে শক্তিশালী হৈ থাকিব বুলি ভাবে নহয় বিৰোধীৰ কোনো কেৰেক্টাৰ নাই তেখেতসকলৰ নীতি নাই নেতা নাই দিশহাৰা কংগ্ৰেছ আৰু গোটেই সিহঁতৰ গঠবন্ধনটো আজিৰ তাৰিখত তাহাঁতৰ লক্ষ্য উদ্দেশ্য কি তেখেতসকলক কেৱল ক্ষমতা লাগে ক্ষমতাৰ বাহিৰে তেখেতসকলক একোৱেই নালাগে আৰু ক্ষমতা পাই ৰাজহুৱা ধন নিজৰ পৰিয়ালৰ প্ৰগতিৰ বাবে অপপ্ৰয়োগ কৰা যিটো নিকৃষ্ট মানসিকতা সেইকাৰণে আজি ভাৰতবৰ্ষৰ জনগণে সম্পূৰ্ণৰূপে কংগ্ৰেছ আৰু ইহঁতৰ গঠবন্ধনক প্ৰত্যাখ্যান কৰিছে এতিয়া আৰু তেখেতসকলৰ কোনো ইয়াত স্থান নাই এতিয়া চৌদিশে বিজেপি নেতৃত্বাধীন NDA বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গতিকে এতিয়া মানুহে দেখিছে যে আমাক উন্নয়ন লাগে মৰ্যাদা লাগে শান্তি লাগে গতিকে শান্তিও দিছে সন্মানো দিছে আৰু উন্নয়ন দিছে আৰু সমাজত কি লাগে গতিকে সেইকাৰণে অত্যন্ত আৰু মোদী ডাঙৰীয়া আটাইতকৈ ডাঙৰ কথা হৈছে কি ভাৰতবৰ্ষৰ ৫,০০০ বছৰ পুৰণি সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধটো তেখেতে এই শাসন ব্যৱস্থাত প্ৰৱৰ্তন কৰিছে যাৰ ফলত আজি সকলো লোকে সন্মান সহকাৰে ভাৰতবৰ্ষৰ বুকুত জীয়াই থাকিবলৈ সক্ষম হৈছে আৰু আটাইতকৈ ডাঙৰ কথা তেখেতৰ কাৰ্যকালতে ভাৰতবৰ্ষৰ ১৪০ কোটি জনতাই বিশ্ব মঞ্চত এটা সুকীয়া পৰিচয় মৰ্যাদা সহকাৰে এটা সুকীয়া পৰিচয় তুলিবলৈ যিটো কাম কংগ্ৰেছে ৬০ বছৰ কৰিব নোৱাৰিলে